গাইজ মেট্ৰিকৰ ৰিজাল্ট দিব আৰু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ লগে লগে ডিম্পুদা ৰিজাল্ট দিয়াৰ লগে লগে সকলোৰে চিন্তা ৰিজাল্ট কেনেকে চাম আৰু হয়তো বহুতে চেষ্টা এতিয়াৰ পৰা কৰিব ধৰিছে কিন্তু ৰিজাল্ট দিয়াৰ পিছত আৰু এইবাৰ বোলে ৰাতি 12টা বজাত ৰিজাল্ট দিব কিহৰ কাৰণে হৈছে বা এটো গম নাপাও কি বাজে নহয় ৰাতি মানে কি হয় জানে একচুয়ালি মানে সাৰ্ভাৰটো মানে আমাৰ বহুত সাৰ্ভাৰ মানে ডাউন হৈ থাকে মানে ইউজ নহয় দিনত যিমান সাৰ্ভাৰ ইউজ হয় ৰাতি মানে ইউজ নহয় আৰু যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়ে তেতিয়া মানে কি হয় লগে লগে বহুত ইউজাৰ্স আহি যায় মোৰ মতে এইটো ভাল এটা মানে পদক্ষেপ কাৰণ দিনত দিলে সকলো চাব ইচ্ছা ৰাতি হয়তো 1% হয়তো কম আহিব আৰু তাতে ইন্টাৰনেটটো অলপ মানে হেৰি হৈ থাকিব মানে সাৰ্ভাৰটো হেৰি হৈ থাকিব কিন্তু এটা কথা ৰাতি টোপনি নাহিব ফেল কৰা গিলাখনতো বেছি আৰু পাছ কৰা গিলাখনে ৰাতিয়ে মাংস আঞ্জা কাৰণে হৈছে আৰু এতিয়া মেইন কথাটো হৈছে আজিৰ এই ভিডিঅ'টোত কি এই ভিডিঅ'টোত হৈছে আপোনালোকে ৰিজাল্ট চাব কেনেকৈ সো যিকেইটা ৱেবছাইট আছে অৰ্থাৎ প্ৰতি বছৰে সেম ৱেবছাইট বিলাকত আপোনালোকৰ ৰিজাল্ট দিয়া হয় আৰু আপোনালোকক সেই মোৰ ডেসক্ৰিপচনত গৈ আপোনালোকে যিমান কেইটা ৱেবছাইট আছে ৱেবছাইট গোটেই কেইটাৰ মোৰ লিংক দিয়া আছে আপোনালোকে গৈ সেভ কৰি থব পাৰে কপি কৰি কিনে আপোনালোকে নিজৰ নোটত গৈও সেভ কৰি থব পাৰে বা লিখি থব পাৰে ৱেবছাইট কেইটা সো ডেসক্ৰিপচনত যাওক তাতে মই মোৰ মেট্ৰিকৰ যিকেইটা ৰিজাল্ট আছে আৰু বেছি টেনচন ল'ব লগা দৰকাৰ নাই আপোনালোকে মানে কি আৰু ৰাতি নাপালেও ৰাতিপুৱা পাবই ৰিজাল্টটো আপোনালোকে ৰাতিপুৱা স্কুলত যাওক ৰাতিৰ ভিতৰতে নিশ্চয় স্কুলত সব মাৰ্কছ দিব আজিকালি লগে লগে দিয়ে গতিকে বেছি টেনচন ল'ব দৰকাৰ নাই ৰাতি ধুনীয়াকে হামু দিয়ক গতিকে বেছি টেনচন নলব ৰাতি পাই যাব আৰু ৰিজাল্ট কোনদিনা দিব 20 তাৰিখৰ আগত দিব মানে তাৰিখটো একদম ঠিক হয় না কিন্তু 20 তাৰিখৰ আগতে দিব ফিক্স আৰু সেই কেইটা ৱেবছাইট ডেসক্ৰিপচনত আছে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন এটা আছে তো যাওক চাওক ৰিজাল্ট লওক পাৰ্টি খওক গল্লা খওক আমাকো পঠাই দিয়ক টাটা বাই বাই কলিকতা মুম্বাই জয় অসম আৰু বেষ্ট উইচেছ থাকিল যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা এইবাৰ দিছে টাটা বাই বাই